এয়া মই ফটা চিটা চোলা পিন্ধি ভিডিঅ' শ্বুট আৰু কাম কৰিবলৈ সাজু হৈ গ'লোঁ। ভিডিঅ'টো কেৱল 3 মিনিটৰহে, শেষলৈকে চাব। তাৰ মানে কথাটো হ'ল, মই বেছি পঢ়া শুনা কৰা ল'ৰা নহয়। পুলিচ আৰ্মিত ট্ৰাই কৰি আছোঁ, কিন্তু সফল হ'ব পৰা নাই। এতিয়া সৰু সুৰা নাৰ্চাৰী এখনকে আৰম্ভণি কৰিম বুলি ভাবিছোঁ। এই গোবৰখিনি তামোল পুলি পচাবলৈ ব্যৱহাৰ কৰিম। ৰ'ব, হোমমেড ঠেলাখনত মাটিখিনি ফটাফট তুলি লৈ পুলি পচোৱা জেগালৈ লৈ গৈ আনলোড কৰি লওঁ। এতিয়া গোবৰ আৰু মাটিখিনি ভালদৰে মিক্স কৰি জাবৰবোৰ পেলাই দিছোঁ। কেৰী বেগটোত মাটিখিনি ভালদৰে ভৰাই লৈ মই তামোলটো পুতি দিম। এনেকৈ সৰু সৰু ঘৰ বনাই মই পেকেটবোৰ পোখা ওলাবলৈ ৰাখি দিছোঁ। চুৰিয়া চোলাটোৰ ঘামতে তিতিলে ভাগৰে লৰালে দিওঁ।